Hello friends, আজি এঠাইলৈ গৈ আছো আপোনালোকক দেখুৱাম মই ক'ত গৈ আছো একদম তাড়াতাড়ি ৰেডি হৈ আছো একদম দেখিছে মোৰ গেটআপটো এইটো ড্ৰেছ পিন্ধি আমি গৈ আছো আপোনালোকক কম পাৰো এই বেনিতল গাঠি ললো এতিয়া একদম বহুত দেৰি হৈছে এইটো ড্ৰেছেৰে আমি যাম 1 2 3 come on যেহেতু একদম রোদ আজি বহুত এই কারণে একদম যাবা মানে আজি যেহেতু মোৰ মানুহজন ঘৰত আছে মোক থব যাব নহলে মই সাইকেলেৰে যাও মাৰি দিছো এটো মাৰি দিব লাগিব ৰচিটো মাৰি দিও না 1 2 3 come on রোদ বহুত দিয়াৰ কাৰণে গেটআপটো এনেকুৱাকে কৰি লৈছো এতিয়া আমি যাম আজি মোক মিষ্টাৰে থব যাব স্কুটিৰে এনে বসন্তী সাইকেলখনে দিয়ে যাও টাটা আহি পালো ক্লাছত আসলতে মই ডান্স ক্লাছ জয়েন কৰিছো আজি 3 মাহ মান হ'ল চাগে আৰু প্ৰত্যেক মাহৰ সানডে হয় আমাৰ ক্লাছ আৰু আজি আহিছো ক্লাছত ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো গতিকে আমাৰ ইয়াত আহি পালো এটোৱে সেটআপটো দেখুৱালো আপোনালোকক এখন স্কুল হয় গ্ৰীণ ভিউ স্কুল ইয়াতে সদায় মানে প্ৰত্যেক সানডে হয় ক্লাছ আৰু কি কৰো কেনেকে শিকো কোন হয় মোৰ কোৰিওগ্ৰাফাৰ জন সকলোকে আপোনালোকক দেখুৱাম গতিকে চাই থাকক আজি ষ্টুডেন্টে অহা নাই লাগিব কি ঠিক আজি নিউজ আৰু আহিছে কথা বতাই দিব পাৰে নে নোৱাৰো নাজানো আৰু অলপ সময় ৰ'ব লাগিব তাৰপিছত একদম ভাগৰি গ'লো ৰেষ্ট দিছে তো ৰেষ্ট ল'লোঁ তাৰপিছত মানে প্ৰেক্টিছ হ'ল আৰু এতিয়া মানে নাচ শিকাৰ আগত এক্সাৰচাইজ কৰা এক্সাৰচাইজখিনি কমপ্লিট হ'ল পূৰা 45 মিনিটছ কৰিলোঁ 1 2 3 4 1 2 3 4 5 6 তাৰপিছত এনেকৈ গৈ ইয়াতে হ'ব অ'কে ঠিক আছে 1 2 3 go আমি অলপ ৰেষ্ট লৈছোঁ আৰু সৰুখিনি শিকাই আছে সেইটো চঙতে আগতে দেখিছিলোঁ শিকাই আছে 1 2 3 4 1 2 গোটেই মাকবিলাক আমাৰ বেকআপ হৈ গ'ল সকলো এতিয়া ঘৰা ঘৰি যাব আজি নিউ আহিছিলে যিহেতু নিউ কোৰিওগ্ৰাফাৰ চ' তেখেতলোকৰ লগত ভালকৈ চিনাকি নাই আজি ফাৰ্ষ্ট আহিছে চ' এইখিনিয়ে আজিৰ ভিডিঅ'টো মোৰ এটা সৰু ব্লগ আজিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ছানডে মই এনেদৰে আহোঁ ক্লাছত আৰু শিকি আছোঁ আৰু সেই হিচাপে মই কভাৰ ছং বনাই আছোঁ
কেনেকুৱা পাই আছে আপোনালোকে নিশ্চয় জনাব। মোৰ বাইশ্যা চেনেলটিত আপোনালোকে কভাৰ ভিডিঅ' ইতিমধ্যে পাইছে, 4টামান আপলোড কৰিলোঁ চাগে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আপোনালোকে এইটো চেনেলত মোৰ হয়তো ব্লগিং দেখিবলৈ পাব, চ' জনাব আপোনালোকে ব্লগিং চাই ভাল পাব আৰু মই কেনেদৰে শ্বুটিং কৰোঁ মোৰ কভাৰ ছঙৰ বাবে, সেইবিলাক শ্বুটিঙৰ ব্লগ চাই ভাল পাব নে মই যেনেকৈ চেলিব্ৰিটি নিউজ দিওঁ সেইটো মানে নিউজ চাব বিচাৰিব, কমেণ্ট কৰি জনাব দেই সকলোৱে। সেই হিচাপে মই এইটো চেনেলত ভিডিঅ' আপলোড কৰিম। চ' আপোনালোকে মোক মৰম সঁহাৰি সকলোবোৰ দিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ বাই বাই ফ্ৰেণ্ডছ। কৰি আহি অলপ মানে খাবলৈ সোমাইছোঁ ইয়াতে, দৈ খাম। আপোনালোকক এটা মই টিপছ দিওঁ হা, যদি বহুত মানে কাহ হৈ থাকে হা আপোনালোকৰ মানে পূৰা একদম, তেতিয়াহ'লে দৈ খাব, একদম মানে সুফল পাব। এইটো খাটাং মই গেৰাণ্টি দি ক'ব পাৰোঁ, কাৰণ মই নিজে মানে খাওঁ আৰু মোৰ বেয়া কাহ হৈ আছে। ক্লাছত আহিব পৰা নাছিলোঁ কাৰণে দৈ খাব পৰা নাছিলোঁ, আৰু সেইকাৰণে আজি আমাৰ ক্লাছৰ ওচৰতে আছে দোকানখন, বৰষা বায়ে হেৰি কৰি গৈছিলে, উন্মোচন কৰি গৈছিলে, কি আছিল নামটো, কামধেনু। ইয়াতে কামধেনু পইণ্টত আহিছোঁ আৰু দৈ খাম এতিয়া, আৰু কাহ ভালে যাব মোৰ একদম। এয়া দৈ একদম খাটি গৰু গাখীৰৰ পাব।